বন্ধুসকল 2023 চনৰ প্ৰথমটো বাৰিষাতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সৰ্থেবাৰী অঞ্চলতো বানে তাণ্ডৱ সৃষ্টি কৰিছে। আজি 21 জুন 2023 চনৰ এই আবেলিৰ সময়ত সৰ্থেবাৰী অঞ্চলৰ বানপানীয়ে কেনেদৰে তাণ্ডৱ লীলা চলাইছে এয়া মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বন্ধুসকল, মই আজি সম্পূৰ্ণ সৰ্থেবাৰী অঞ্চলৰ কিছু ঠাইত বানপানী হোৱা ঠাইবিলাক মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সুন্দৰ অসম। বন্ধুসকল, এয়া চাওক, এটা গড়কাপ্তানি পথ কেনেদৰে পানীত বুৰ গৈছে আৰু মানুহৰ গাড়ী চলাচলত ব্যাহত হৈছে। গাড়ী মটৰ অহা যোৱাৰ প্ৰশাসনে বন্ধ কৰি দিছে। মানুহৰ ঘৰ দুৱাৰ কেনেদৰে পানীৰ তলত বুৰ গৈছে আৰু আপোনাৰ পশুধনৰ ব্যস্ত ক্ষতি সাধন হৈছে। মই আপোনালোকক আজি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখুৱাম। আপোনালোকে সজাগ সচেতন হ'ব পাৰিব। পানীৰ ঢল পানী বৰ্তমান বাঢ়িয়ে আছে, গতিকে সকলোৱে সজাগ সচেতন হৈ থকাটো ভাল। কেতিয়া ঘৰৰ গোহালি ডুব বুৰ যায়, ঘৰ ডুব বুৰ যায়, একো ঠিকনা নোহোৱা হৈছে। বন্ধুসকল, এয়া চাওক, সৰ্থেবাৰী থানাৰ ওচৰৰ দৃশ্য। গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰি আছে। এই ৰাস্তাটোৰে গাড়ী মটৰ অহা যোৱা বন্ধ কৰি দিছে প্ৰশাসনে। এইটো নেউলাৰ ভিতৰলৈ যোৱা ৰাস্তা। এই ৰাস্তাটো বুৰ গৈছে, চাইড বামবিলাক খহি গৈছে। কেনেদৰে চাই লওক, পানীৰ ঢল কেনেদৰে আহি আছে। বন্ধুসকল, এয়া চাওক, গছৰ বহুত ওপৰলৈ পানী আহি গৈছে। মুঠতে বিস্তীৰ্ণ এলেকা পানীত বুৰ গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰি অনুমান কৰিব পাৰিব যে পানী কিমান ভয়াৱহতাৰে বানপানী আগুৱাই আহি আছে। বন্ধুসকল, বিগত দিনকেইটাত নেৰানেপেৰা বৰষুণৰ ফলত এনেকুৱা বানপানীৰ সৃষ্টি হৈছে। নদীৰ মথাউৰিবিলাক ভাঙাৰ ফলত এনেদৰে পানী হুৰাহুৰে সোমাই আহিছে। এয়া সৰ্থেবাৰী অঞ্চলৰ দৃশ্য। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। পানীৰ তাণ্ডৱ লীলা আপোনালোকে দেখিবলৈ পাব। সকলো ঠাইতে পানী হৈছে, ওখ ঠাই নোহোৱা হৈ গৈছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলো মানুহে সজাগ হ'ব পাৰে। আৰু মই এইকেইদিন আপোনালোকক পানীৰ আপডেট দি থাকিম, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়া আৰু বেল আইকনটো টিপি ন'টিফিকেশ্যনটো যাতে আপোনালোকৰ প্ৰথমতে যায়, তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিয়ক, যাতে পানীৰ আপডেটবিলাক আপোনালোকে পাই থাকে। চব কালভাৰে কেনেদৰে পানী আহিছে আৰু কিছু পানী বাঢ়িলে এইফালেদি মানুহ অহা যোৱা কৰাত বহুত অসুবিধাৰ সৃষ্টি হ'ব। বছৰটোৰ পহিলা বানতে ধ্বংসলীলাৰ সৃষ্টি কৰিছে অসমৰ লগতে এয়া সৰ্থেবাৰী অঞ্চলৰ দৃশ্য। সৰ্থেবাৰী অঞ্চলত এনেদৰে পানী হুৰাহুৰে সোমাই আহি আছে। গড়কাপ্তানি পথটো সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে আৰু
মানুহখিনি ক্ষতিগ্ৰস্ত কৰে। প্ৰতিবাৰে এনেদৰে বানপানী আহি এইখিনি ক্ষতিগ্ৰস্ত কৰে। গতিকে ইয়াতে চৰকাৰে এটা সুব্যৱস্থা কৰিব লাগিব। নহ'লে প্ৰতি বছৰে বাৰিষা কালত বানপানীয়ে এই অঞ্চলৰ মানুহক জুৰুলা কৰে। এয়া চাওক কেনেদৰে পানীৰ ঢল বৈ আছে। এনেদৰে যদি আৰু কেইদিনমান বৰষুণ আহে তেতিয়াহ'লে ত্ৰাসৰ সৃষ্টি হ'ব। এই অঞ্চলবিলাক বুৰ যাব। এটা গড়কাপ্তান পথ কেনেদৰে পানীৰে উপচি পৰিছে আৰু পানীৰ ঢল কেনেদৰে বৈ আছে। এইখন এখন হাইস্কুল। ইতিমধ্যে হাইস্কুলখনত পানী উঠিছে। যান বাহনসমূহ মটৰচাইকেলসমূহ বিপদসংকুলভাৱে যাতায়াত কৰি আছে। আচলতে এনেদৰে যাতায়াত কৰিব নালাগে। কেতিয়া কি দুৰ্ঘটনা ঘটে। বন্ধুসকল, মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যাতে আপোনালোকে এই পানীৰ প্ৰত্যক্ষ কৰি পূৰ্বানুমান কৰিব পাৰে যে এই অঞ্চলত বানপানী কিমান ক্ষতিগ্ৰস্ত হ'ব আৰু পানী কিমান বাঢ়িব। গতিকে আপোনালোকে প্ৰতিক্ষণতে বানপানীৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে নটিফিকেশ্যন তৎক্ষণাত পাই যাব পাৰে আৰু সজাগ সচেতন হ'ব পাৰে। ধন্যবাদ।